Hello guys, কেনে খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মইও একদম পুৰা ভালে আছো আজি মৰ্নিং ব্লগটো ষ্টাৰ্ট কৰি দিলো কিমান কি পাৰো নাজানো দেখাবলৈ কিন্তু যিমানখিনি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিওটো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব লগতে আপোনালোক সকলোৱে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকে মৰম আৰু সহায় দিলেহে মই আগবাঢ়ি যাব পাৰিম গতিকে প্লিজ আপোনালোক সকলোৱে মোৰ ভিডিওবোৰ চাব আৰু বেল আইকনটো দবাই দিব যাতে আপোনালোকে মোৰ আহিবলগীয়া ভিডিওৰ নটিফিকেশন আগতীয়াকৈ পাই যায় গতিকে বলক আজি ভিডিওটো আৰম্ভ কৰো নিউ লুক আজি দাড়ি গাড়ি আইছো ও মাই গড ওয়াও মেন কৰি জনাব দেই মোৰ দাড়ি ষ্টাইলটো কেনেকুৱা নিউ লুক ন চাও ভালকে দেখাই দিয়া আকৌ এয়া একদম দাড়ি কাটি গুছৰা পিয়াজৰ নিচিনা হৈ আহিছে দেই A few moments later এতিয়া মই বনাবলৈ লৈছো এটা কেক বনাবৰ কাৰণে এয়া দিছো 2 চামুচ ময়দা এইফালে মই লৈছো 2 চামুচ চেনিখিনি ভালদৰে মিক্সিত মাৰি লম কাৰণ চেনিখিনি মিক্সিত মাৰি ললে বেছি মিহি হয় ভাল হয় হেবাবে মই চেনিখিনি মিক্সিত মাৰি লম এয়া চেনিখিনি মিক্সিত মৰা হৈ গল এতিয়া এইখিনি মই ময়দাৰ লগত মিক্স কৰি দিম এইফালে মই লৈছো 3টা কণী কেইটাও মই এনেদৰে মিক্সিত ভালদৰে মাৰি লম এইফালে মোৰ কণী কেইটাও ধুনিয়াকৈ মিক্সিত মৰা হৈ গল এতিয়া এইখিনি মিক্স কৰি দিম ইয়াতে মই অলপ কাজু দি দিছো কাজুখিনি সৰু সৰুকৈ কাটি লৈছো তাৰ পাছত মই ইয়াতে দি দিম কেইটুকুৰামান চেৰি এতিয়া মই ইয়াতে দি দিছো 1 চামুচ বেকিং আৰু দি দিছো এটা লং আৰু ইলাচি এতিয়া মই ইয়াতে দি দিম পাইনাপল সেন্ট কণীৰ গন্ধটো নাইকিয়া হৈ যায় পাইনাপল সেন্টটো দিলে এতিয়া মই দি দিছো অকণমান ৰিফাইন তেল এতিয়া মই এইখিনি ভালদৰে ফেটি লম মই হাতেদি এনেদৰে ফেটি দিছো কাৰণ মই ঘৰত কেক বনালে এনেদৰে হাতেদিয়ে ফেটি দিও হাতেদি কৰিয়ে মই ভাল পাওঁ এতিয়া মই এটো 5 মিনিটৰ কাৰণে প্ৰিহিট কৰি লম এইফালে মোৰ কেক হৈ গল ৰেডি ইয়া দেখিছেনে কেকটো ইমান ধুনিয়া সফট হৈছে আপোনালোকে এনেকৈ কেক বনাই খাইছেনে বাৰু যদি নাই খোৱা নিশ্চয়কৈ এবাৰ ট্ৰাই কৰিব আজিৰ ভিডিওটো মই ইমানতে সামৰিছো আপোনালোকক পুনৰ লগ পাম মই মোৰ অন্য এটা ভিডিওৰ সৈতে আজি এই কেকৰ ৰেচিপিটো কেনেকুৱা পালে মোক জনাব বাই বাই